হাই হেল্ল' আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। এয়া দেখিছেনে বাৰু, মই মোৰ সৰু এখন বাগিচা কৰিছোঁ আৰু এতিয়া সন্ধিয়া টাইমত মই মোৰ বাগিচাখনত ফুলবিলাকত তুলসীবিলাকত মই পানী দি আছোঁ। মই কেইটামান সৰু সুৰা বস্তুৱে ৰুই থৈ দিছোঁ দিয়কচোন। এইটো ফুল দেই, বৰ ধুনীয়া ফুল। ৰাতিপুৱা টাইমত বৰ ভাল লাগে, গুলপীয়া গুলপীয়াকৈ জোপোহা জোপোহাকৈ ফুলি থাকে আৰু এতিয়া সন্ধিয়া টাইম যে সেইকাৰণে অকণমান ফুলবিলাক সৰি গ'ল। আৰু এইফালে আছে এইটো গেন্দা ফুল। আপোনালোকে বাৰু কি বুলি কয়, এজোপা গেন্দা ফুল বুলিয়ে কয়নে? মোক চাই ভাল লাগিলে কমেণ্ট কৰি পেলাই জনাবচোন আপোনালোকে কি বুলি কয়। মই বাৰু গেন্দা ফুল বুলি কওঁ। এইজোপা হ'ল ক'লা তুলসী আৰু এইটো বগা আৰু এইটো হ'ল এল'ভেৰা, দুইটা প্ৰজাতি। এইজোপা হ'ল বেছি জেলি থকা আৰু এইটো কম জেলি থকা এল'ভেৰা। এইটো বৰ কাঁইট হয় দেই, বহুত কাঁইট। এইজোপা এল'ভেৰাটো বহুত কাঁইট। তাৰপিছতে আছে এইফালে আছে ধনিয়া, এইটো হ'ল কাটা ধনিয়া আৰু আছে কেইটামান বস্তু দেখাই আছোঁ ৰ'ব। এইয়া চাওক, এইফালে আছে বেঙেনা ফুলি আৰু জ্বলা ফুলি। দেখিছেনে বাৰু, এইটো বাৰমহীয়া বেঙেনা দেই। আৰু এইজোপা হ'ল জ্বলা, ক'লা ক'লা যে ওপৰ মোৱা হৈ পেলাই ক'লাকৈ গুটিবিলাক যে বৰ ধুনীয়াকৈ লাগি থাকে, সেইজোপা দেই। চব্জিবিলাকৰ দাম বেছি হৈছে ন, সেইকাৰণে অলপ চব্জিও ৰুই ল'ম বুলি ভাবিছোঁ। জ্বালাবিলাকৰো বৰ দাম হয় মাজে মাজে। এতিয়া বাৰু 20 টকাই পোৱা নেকি, বেছি নহয় বাৰু এতিয়া, অলপ কম হ'লেও মই নিজে ৰুই লৈছোঁ। আৰু এইফালে এইজোপা দেখিছেনে, বৰ ধুনীয়াকৈ হৈ আহি আছে। আৰু এইফালে এইজোপাও আছে, বৰ ধুনীয়া ফুল। এইজোপাও বৰ ধুনীয়াকৈ লাগে, ডাঙৰ হ'লে বৰ বেছিকৈ ফুলে দেই। আৰু এইফালে আছে আৰু মই দেখাই আছোঁ আপোনালোকক, চাবচোন। মই বাংলা জ্বালা বুলি যে কয়, সেই বাংলা জ্বালা পুলিটো মই গুটিটো ওলাই পেলাই জোৱাইছিলোঁ, বৰ ধুনীয়াকৈ উঠি আহি আছে। দেখিছেনে, কেইজোপা বাৰু হৈছে। এয়া চাওক, বৰ ধুনীয়াকৈ হৈ আহি আছে। এইজোপা যদি জলকীয়া এইবিলাক যদি হয়, তেতিয়া আৰু জলকীয়া কিনিব নালাগে আৰু মই। হ'ব দিয়ক, বাই বাই।